আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কৰামূল আঞ্চলিক সমিতি লগত আমাৰ আদিবাসী জানি শক্তি সমিতি কৰামূল আঞ্চলিক সমিতি সভানেত্ৰী উপসভানেত্ৰী আচাৰ উপসভাপতিৰ লগত এই কৰামূল চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লগত আমাৰ আশা আৰু জানি শক্তি বিষয়ববীয়ানী সকলোৱে আমি গোট হৈ আজিৰ পৰা স্কুললৈ ভ্ৰমণ অভিযান আৰম্ভ কৰিছোঁ। আৰু আমাৰ নেতৃত্বত বা আমাৰ বাগান অঞ্চলত বা আমাৰ ৬-৭টা স্কুল লৈছোঁ। গোটেই ৬-৭টা স্কুল ভ্ৰমণ কৰি আৰু চাম যিহেতু আমাৰ স্কুলত কি সুবিধা আছে আৰু কি অসুবিধা আছে সেইটো চাবলৈ। কাৰণ বাগান এলেকা বা গাঁৱে ভূঞে অসম চৰকাৰে তথা ভাৰত চৰকাৰে বহুতখিনি প্ৰাথমিক বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় বহুত দি গৈছে, কিন্তু আমি দেখা পাই আছোঁ যে স্কুলত সুবিধাবিলাক নাই। কাৰণ বাগানৰ প্ৰাথমিক স্কুলত বা গাঁৱৰ বা গাঁৱে ভূঞে যি প্ৰাথমিক বিদ্যালয়বিলাক আছে সেই বিদ্যালয়ত খুবেই শিক্ষকৰ কমি আছে। কাৰণ 5টা ক্লাছ হৈছে, আগতে আছিলে 4খন ক্লাছ আৰু এতিয়া হৈ আছে 5খন ক্লাছ। আৰু এই 5খন ক্লাছত মাত্ৰ 2জন, 1জন, 3জন এনেকুৱা শিক্ষক দি থৈছে। আৰু এই 2-3জন শিক্ষকে গোটেই 5টা ক্লাছ বা 5টা ক্লাছৰ ছাত্ৰ ছাত্ৰী পঢ়াব বা শিকাবৰ কাৰণে অলপ অসুবিধা পাই আছে। কাৰণ যিহেতু আমি আজি কৰামূল চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত চাইছোঁ 2জনে মাত্ৰ শিক্ষক আছে। আৰু 2জনৰ শিক্ষকৰ ভিতৰত এজনক দি দিছে জনগণনা চাবলৈ বা চেঞ্চাছ কৰিবলৈ দিছে। এতিয়া বৰ্তমান চাই আছোঁ আমি এজনে শিক্ষক। আৰু যি PTR বুলি এটা নিয়ম বনাই থৈছে অসম চৰকাৰে, যিহেতু তাতে 30টা ছাত্ৰ ছাত্ৰী হ'লে এটা শিক্ষক হ'ব লাগে। কিন্তু আমাৰ এই কৰামূল চাহ বাগিচা প্ৰাথমিক বিদ্যালয় 117 মানে 117টা ষ্টুডেণ্ট আছে। আৰু এই 117টা ষ্টুডেণ্টৰ বা ছাত্ৰ ছাত্ৰীৰ ওপৰত যদি চাবলৈ গ'লে শিক্ষক মেক্সিমাম মোটামুটি 4জন শিক্ষক লাগিব বা 4জন শিক্ষয়িত্ৰী লাগিব। কিন্তু ইয়াতে অসম চৰকাৰে বহাই থৈছে মাত্ৰ 2টা শিক্ষক। আৰু এই 2টা শিক্ষক এই 5টা ক্লাছৰুম চাবলৈ সম্ভৱ নহয়। গতিকে অসম চৰকাৰক আমি আদিবাসী ছাত্ৰ সন্থা আশাৰ লগত আদিবাসী জানি শক্তি সমিতি AJSF আমাৰ পৰাই আমি চৰকাৰক অনুৰোধ জনাওঁ বা দৰখাস্ত কৰোঁ বা দাবী কৰোঁ। আৰু দাবী সেইটো আমাক দৰখাস্ত আৰু অনুৰোধ নহ'লে হ'ব, কিন্তু আমাৰ সেইটো দাবী হয় একচুৱেলি। আৰু আমাৰ দাবী সেইটোৱে যে প্ৰতিখন স্কুলত শিক্ষক ছাত্ৰ ছাত্ৰীৰ হিচাপত শিক্ষক বা শিক্ষয়িত্ৰী হ'ব লাগে। এই 2জন এজনৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ পঢ়া অৰ্হতাটো বা পঢ়া যোনটো আগ্ৰহী এইটো বহুত কমি গৈ আছে। গতিকে আমাক যিমান স্কুল আছে এই স্কুলবিলাকত শিক্ষক বা শিক্ষয়িত্ৰী হিচাপত দিব লাগে, যিটো 30টা ষ্টুডেণ্ট বা 30টা ছাত্ৰ ছাত্ৰীৰ ওপৰত এটা শিক্ষক হ'বই লাগিব। আৰু যি নেকি আমি দেখা পাই আছোঁ MDM যিটো নেকি লাঞ্চ ছাত্ৰ ছাত্ৰীক দি আছে, সেইটোৰ ওপৰত আজি দিনে দিনে মূল্য বাহিনীৰ দাম বাঢ়ি আছে, মূল্য বাঢ়ি আছে বস্তু বাহিনী। যিহেতু এইটো এতিয়া এটা ছাত্ৰ বা ছাত্ৰীৰ 6.78 টকা দি আছে। সেইটো খুব পৰিমাণটো ইয়াৰ কম। কাৰণ 6 টকা 78 পইচা কোনো ছাত্ৰ ছাত্ৰীয়ে এদিনৰ এক সাঁজ খাব নোৱাৰে। কাৰণ 6 টকাত আমাৰ তেল আহিব লাগে, 6 টকাত খৰি আহিব লাগে, 6 টকাত দালি আহিব লাগে, 6 টকাত জলকীয়া আহিব লাগে, 6 টকাত আলু আহিব লাগে, 6 টকাত সয়াবিন আহিব লাগে। সেইবিলাক কিন্তু 6 টকাত একো নাহে।
আনকি 6 টকাত আমি এটা খাবলৈ এটা কেক বুলি কয় এইটোও নাপাওঁ। কেক এতিয়া খাবলৈ গ'লে 10 টকা। তেতিয়া চৰকাৰে যি অসম চৰকাৰে 6 টকা 78 পইচা দি আছে, সেইটোত কিন্তু আমি সন্তুষ্ট নাই, যিহেতু বস্তু বাহিনীৰ মূল্য বাঢ়ি আছে দিনে দিনে। তো সেই হিচাপত অতি কমেও আমাৰ দাবী আছে এটা ছাত্ৰ ছাত্ৰীৰ কমেও 10 টকাকৈ দিনত দিব লাগে, যিহেতু ছাত্ৰ ছাত্ৰীয়ে ভালকৈ খাব পাব, ভালকৈ সুস্থ হ'ব সিহঁতৰ। যদি স্কুলত আহি যদি ইমান খাব পায়, তাৰ মগজুটো ইমান হেৰি নহ'ব। সিহঁতে ভালকৈ খাব পাৰিলে ভালকৈ স্কুলত আহিব আৰু মাইণ্ডটো সিহঁতৰ ভাল থাকিব, ছাত্ৰ ছাত্ৰী ভাল থাকিব, তেতিয়া সিহঁতৰ পঢ়াৰ আগ্ৰহীটো বাঢ়িব। কিন্তু এতিয়া দি আছে 6 টকা 78 পইচা। সেইটোত শিক্ষকে আমাক জনাইছে যে সেই টকাত ছাত্ৰ ছাত্ৰীক খুৱাবলৈ অসুবিধা হৈ আছে বা টকাটো কম হৈ আছে। গতিকে অসম চৰকাৰক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাওঁ, যিহেতু এটা ছাত্ৰ বা ছাত্ৰীক 10 টকাকৈ দিনত দিব লাগে। সেইটোৱে আৰু চাই আছোঁ স্কুলত এই যি MDM দি আছে, সেইটোও বনাবলৈ যি পানী লাগে, সেই পানীৰ একো যোগান নাই ইয়াতে। স্কুলতো চাইছে বা চাই আছোঁ আমি আজি আহিছোঁ, গোটেই চালি জাৰি কৰিছোঁ, খোৱা বোৱা দি আছে, কিন্তু পানী দিয়া নাই। পানী সিহঁতে এই স্কুলৰ পৰা মোটামুটি 1 কিলোমিটাৰলৈ দূৰত যাব লাগে আৰু তাৰ পৰা পানী আনি ইয়াতে ল'ৰা ছোৱালীক বনাই কিনি খুৱাব লাগে। তো গতিকে প্ৰত্যেক স্কুলত যিমান আছে সেই স্কুলত এখনকৈ বৰিং হ'ব লাগে। এইটো আমাৰ দাবী। আদিবাসী ছাত্ৰ সন্থা আছে লগত আদিবাসী জনশক্তি সংগঠনৰ পৰা আমি দাবী জনাই আছোঁ যে প্ৰত্যেকখন স্কুলত এখনকৈ বৰিং হ'ব লাগে, যিহেতু ভালকৈ সিহঁতে হাত পা ধুই খাবলৈ পায়। কাৰণ এতিয়া ইয়াতে MDM দিব, যি খোৱা লোৱা ব্যৱস্থা দিব, যি খোৱা বস্তু দিব, সিহঁতে হাত ধুই খাবলৈও নাপায়, কাৰণ ইয়াতে পানীৰ অসুবিধা। গতিকে এইটো আমাৰ দাবী, ইয়াতে বৰিং এটা হ'ব লাগে। আৰু যদি নহয়, অন্যথা আমি পিছলৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি ছাত্ৰ ছাত্ৰী যিমান আছে সিহঁতক লৈ লগত আদিবাসী জনশক্তি সংগঠন আৰু আমাৰ এছ'চিয়েশ্যন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি গণতান্ত্ৰিক আন্দোলন কৰিম। সেইটো আমাৰ একেবাৰে খাটাং আৰু স্পষ্ট কথা।